এইটো হয় পহু ইয়াত বান্ধি থৈছে এইটো চক হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু যোৱাটো ব্লগত দেখিছিলে ইয়াত মই আছোঁ নাগালেণ্ডত আৰু এতিয়া মই গ্ৰীণ প্লাই মানে নাগালেণ্ড গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী মুখৰ আগত ৰখি আছোঁ ৰ'ব দেখাই তো এইটো হৈছে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী আৰু গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী এইটো তো এতিয়া মই যাম এইফালে কিনাৰেদি তো অকণমান দেৰিকৈ সোমাম বাৰু মই এইফালেদি তো এতিয়া মই এইফালে গৈ লৈছোঁ প্ৰথম আপোনালোকক বস্ত্ৰ দেখাবলৈ মানে গাইজ মই ইয়াত হ'ল অহা বহুত দিন হ'ল 7-8 দিনমান হ'ল তো এতিয়া মই এইফালে অলপ ওলাই আহিছোঁ এনেই বহুত দিন হ'ল মানে সোমাই থকা ৰুমতে কামলৈ যাওঁ আৰু ৰুমত সোমাই থাকোঁ তো সেইটো কাৰণে আহিব পৰা নাই ওলাই তো আজি অলপ ওলাই আহিছোঁ আৰু দেউতা ঘৰলৈ গ'ল মানে তো মই তৌটো অলপ বেছিকৈ পাইছোঁ মানে দেউতা ঘৰলৈ গ'ল আজি দেওবাৰ তো আমাৰ ককা ভাগৰ সমনীয়া আছে মানে তো গ'লগৈ সেইকাৰণে আৰু এতিয়া মই পে'মেণ্ট ল'বৰ কাৰণে ওলাইছিলোঁ আৰু এদিনৰ মানে হেৰি কি বুলি কয় এইটো নাইট শ্বিফ্ট কৰিছিলোঁ মই এদিন মানে বেছিকৈ তো পে'মেণ্ট ল'বলৈ ওলাইছিলোঁ এতিয়া কিন্তু 9টা বজাত মাতিছে আৰু পূৰা বৰষুণ দি আছে মানে এইফালে তো সেয়াই আৰু অলপখিনি ওলাইছিলোঁ আৰু মই আপোনাক পিছফালে ঘৰতে দেখিছিলোঁ ধুনীয়া ধুনীয়া নগা পোৱালি দুটামান লগ পালে এইফালে হাই কৈ দে পোৱালি হাই কৈ দে হাই ৰবি কৈ দে হাই ইয়াৰ কৈ দে হাই তো পোৱালি দুটামান লগ পালোঁ মোৰ পিছফালে চব কি ধুনীয়া এইফালে নগা ঘৰ এটা বনাই থৈছে তো ধুনীয়াকৈ মই ফটোকপি মাৰি লওঁ তাৰপিছত মই আপোনালোকক বস্তু এটা দেখাই আছোঁ ৰ'ব বহুত ধুনীয়া বস্তু এটা দেখাই দিম আপোনালোকক তো অকণমান দেৰি ৰ'ব মই ফটোকপি মাৰি লওঁ পোৱালিকেইটা কৈছে বাই বাই তো পোৱালিকেইটা গ'লগৈ মই আপোনালোকক বস্তু এটা দেখাই আছোঁ ৰ'ব কি ধুনীয়া বস্তু এটা দেখাই দিম আপোনালোকক অকণমান দেৰি ৰ'ব 1 ছেকেণ্ড মই গৈ আছোঁ বস্তুটো দেখাবলৈ আপোনালোকক দেখি পিনে ভাল পাব আৰু বস্তুটো বহুতে দেখিছে হয়তো বহুতে নাই দেখা সেয়াই আৰু তো 1 ছেকেণ্ড ৰ'ব মই দেখাই আছোঁ আপোনালোকক বস্তুটো সেইটো গাই চাওক এইটো কি হয় কওক চবেই এইটো হয় পহু ইয়াত বান্ধি থৈছে এইটো চাওক পহু কি পহু মই নামটো জানো কিন্তু বহুত দিন হ'ল এইটো বান্ধি থৈছে ইয়াতে তো ইয়াতো পুহিছে মানে বহুত দিন হ'ল বান্ধি থোৱা তো কি ধুনীয়া লাগিছে চাওক হয় ৰে দয়া তো এইটো পহু মানে বহুত দিন হ'ল বান্ধি থোৱা কমচে কম ইয়াৰ এইটো চাওক পহুটো বহুত ডাঙৰ হৈ গ'ল এইটো ঘোঁৰা নিচিনা হৈ গ'ল পূৰা পহুটো এইটো এই কালাৰটো পূৰা কিবা হৈছে সেইটো চাওক পহুটো এইটো মানে মই যেতিয়া নাগালেণ্ড 2 বছৰ আগত আহিছিলোঁ তেতিয়া মানে ইয়াৰ 5 বছৰমান হৈ আছিলে তো এতিয়া 7-8 বছৰমান হ'ল আৰু পহুটোৰ মানে বহুত দিন হৈ গ'ল বান্ধি থোৱা ইয়াত আৰু মই মানে পে'মেণ্ট ল'বলৈ আহিছিলোঁ তো পে'মেণ্টটো মোক অকণমান দেৰিকৈ আহিবলৈ ক'লে তো সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ বহুত দিন ভিডিঅ' নাই বনোৱা তো আপোনালোকে নহ'লে মোক পাহৰি যাব সেইবাবে আৰু গাইজ মই ইনষ্টাগ্ৰামৰ নামটো দি থৈ দিওঁ কোনো ফ'ল' নকৰে সেইবাবে মই ইনষ্টাগ্ৰামটো আনইনষ্টলে কৰি দিলোঁ আৰু আকৌ নতুন ইনষ্টাগ্ৰাম খুলিম যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া খুলিম আৰু এটা নতুনকৈ ইনষ্টাগ্ৰাম আৰু এতিয়া মই গৈ কিনি পইচাটো লৈ লওঁ তো ভিডিঅ'টো চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবেই আৰু এতিয়া মই যাওঁ গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰীত সোমাওঁগৈ আৰু এতিয়া গৈ কিনি পে'মেণ্টটো লৈ লওঁ সেয়া আৰু গাইজ এতিয়া ধুনীয়াকৈ যাওঁ পে'মেণ্টটো লৈ লওঁ আৰু গাইজ এতিয়া মই চব গ্ৰীণ প্লাই ইয়াত মুখৰ আগত ৰখি আছোঁ মানে 9টা বজাত মাতিছিলে মোক পে'মেণ্ট ল'বলৈ তো এতিয়া 9টা বজাই নাই অকণমান দেৰিতে ৰখি দিছোঁ আৰু চব পিছফালে চব আম গছ পূৰা আম লাগি আছে তো খাব লাগিব সেইদিনাখন খালোঁ মানে কামৰ জেগাতে খালোঁ মজা লাগিলে তো আকৌ এদিন খাব লাগিব সেয়াই আৰু কিন্তু দেউতা মানে আৰু এই ঘৰলৈ গ'ল আমাৰ ককা ভাগৰ সমনীয়া আছে অলপ বেয়া লাগি আছে আৰু মই যাব নাপালোঁ আৰু সেয়াই আৰু গাইজ এতিয়া যাওঁ ভিতৰলৈ আৰু গৈ কিনি পে'মেণ্টটো লৈ ৰুমলৈ যাম আৰু ৰুমটো আপোনালোকক দেখাই দিম আৰু ভালকৈ আমাৰ ৰুমটো মানে কেনেকুৱা সেয়াই আৰু এতিয়া ব'লক যাওঁ ৰুমলৈ ভিতৰলৈ সোমাই যাওঁ সেইখিনিতে কথা এটা কৈ দিছোঁ মানে প্লাইবোৰ্ড ফেক্টৰীততো গছ কাটিবই ন গছ নহ'লে কেনেকৈ মানে গছ নকটাই কেনেকৈ প্লাইবোৰ্ড বনাব
গছ কাটিছে বাৰু, কিন্তু হ'লেও মানে এইবোৰ চব গছ মানে নতুন নতুন গছ পুলি লগাবৰ কাৰণে ইয়াত গ্ৰীণ হাউচ লগাই থৈছে। ইয়াত নতুন নতুন গছ পুলি আনে আৰু গৈ কিনি মানে নতুন নতুন গছ পুলি লগাই থাকে আৰু সেয়াইতো গছ গছনি কাটে যদিও মানে গছ পুলি লগাই থাকে, তো সেইকাৰণে ইমান পৰিৱেশ বিনষ্ট নহয়, সেইকাৰণে ভাল লাগে আৰু গছ পুলি লগাই থাকে। সেয়াই আৰু এতিয়া প্লাইউড ফেক্টৰীৰ ভিতৰত এতিয়া নোসোমাওঁ, অকণমান দেৰিকৈ আহিম। এতিয়া 8:30 হৈছে, তো অলপ দেৰিকৈ আহিম মানে পে'মেণ্টটো ল'বৰ কাৰণে। সেয়াই আৰু এতিয়া যাওঁ ৰুমলৈ। আমি ৰুমলৈ যাওঁ, ৰুমত গৈ কিনি গা চা ধোৱাই নাই মানে মই ডিউটিৰ পৰা গৈ, তাক গৈ কিনি পে'মেণ্টটো মানে আহি কিনি পে'মেণ্টটো ল'ম, পে'মেণ্টটো লৈ কিনিহে গা চা ধুম আৰু ভাত চাত খাম। সেয়াই আৰু তাৰপিছত কি আৰু ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু। চ' গাইছ এতিয়া মই ৰুমৰ ফালে আহিলোঁ মানে, ত' সেয়াই আৰু এইখিনি আমাৰ দোকানখিনি, ত' ইয়াতে বস্তু কিনো, কিন্তু আজি দেওবাৰ, ত' এইবোৰ চব দোকান বন্ধ হৈ আছে। আৰু এতিয়া গৈ ৰুমলৈ যাওঁ, ৰুমলৈ গৈ কিনি আকৌ আহিবই লাগিব অলপ পইচা ল'বৰ কাৰণে, হ'লেও গৈ আছোঁ আৰু এপাক। ৰুমত মানুহ আছে নে চাই থাকোঁগৈ, মানে এজনেই আছে মানুহ আৰু এজন আমাৰ দেউতা ঘৰলৈ গৈছে আৰু এজন ঘৰলৈ গৈছে। সেয়াই আৰু এতিয়া ৰুমৰ পৰা আহোঁগৈ পটককৈ। চ' এতিয়া গাইছ ৰুম আহি গ'লোঁ মানে, ত' ৰুমত মানুহ চান নাই, মানুহ মানে যোনজন মানুহ আছে আমাৰ মোৰ লগত আৰু এতিয়া, ত' অলপ বাহিৰলৈ ওলাই গৈছে গা চা ধুবৰ কাৰণে। আৰু এইটো আমাৰ ৰুমটো, সেইবিলাক কাপোৰ চাপোৰ মেলি থোৱা আছে চব, আৰু পাকঘৰটো দেখাই দিছোঁ। এই অকণমান ডিষ্টাৰ্ব হৈছে, পূৰা ভাত চাত বনাই থৈ গৈছে, এইবিলাক ঢাকি ঢুকি থৈ গৈছে। এইবিলাক ফাদাৰে বনাই থৈ গৈছে, মানে মই বনোৱা নাই। ত' ভাত চাত বনাই মেলি থৈ গৈছে, গধূলিলৈকে হৈ যাব। মানে অকণমান খাওঁ, মানে খোৱা যদিও অকণমান খাওঁ, আজিকালি বেছি খাব নোৱাৰোঁ। ত' যেতিয়া আকৌ যাম পইচা আনিবলৈ, সেয়াই আৰু যাব লাগে আৰু পইচা আনিবলৈ। আকৌ ওলাই আহিলোঁ গাইছ ৰুমৰ পৰা পে'মেণ্ট আনিবৰ কাৰণে। এইবাৰ দিলে দিব আৰু নিদিলে আৰু গৈ থাকিব নাই আৰু একদম। সেয়াই আৰু বৰষুণ ইমান ডাঙৰকৈ দিয়া নাই, হ'লেও ছাতিটো লৈ আহিছোঁ, তিতিব মন নাই যোৱা বেছিকৈ। সেয়াই আৰু এতিয়া গৈ মালটো আনিব লাগে আৰু মালটো আনিলে কি হ'ব, দোকান চোকান বন্ধ, এইবিলাক একো খাবলৈ একো ল'বই নোৱাৰিম, ত' বাহিৰলৈ যাব লাগিব। আৰু গাইছ এতিয়া মই পৰা ফেক্টৰীৰ ভিতৰত আহি গ'লোঁ মানে, আজি দেওবাৰ চ' ইমান মানুহ নাই মানে, ত' ফেক্টৰীটোকে চফা কৰি আছে, অলপ চলপ মানুহ আছে। আৰু এইখন গাড়ী মোৰ বহুত ফেভৰেট গাড়ী হয়, আৰু এইবিলাকে আৰু আমাৰ মানে মই য'ত কাম কৰোঁ সেইটো ফেক্টৰী আৰু এইখন গাড়ীয়ে পূৰা মানে মজা লাগে, এখন মোৰ ফেভৰেট গাড়ী, পূৰা মজাকৈ মানে আগফালে বস্তু উঠাই দিয়ে। আৰু সেয়াই আৰু এইটো মোৰ ছাতিটো মই আনিছিলোঁ যে, সেইটো ছাতিটো এতিয়া পইচাটো লৈ ল'লোঁ মানে, আৰু পইচাটো লৈ ল'লোঁ। এতিয়া দোকানৰ পৰা গৈ বস্তু কেইটামান কিনি আনোগৈ, আৰু ভিতৰত দোকান নাই খোলা, সেইবাবে বাহিৰলৈ যাবলগীয়া হৈছে। এতিয়া দোকানত গৈ বস্তু কেইটামান লৈ লওঁ আৰু গাইছ অকণমান আগত পাহাৰটোৰ পৰা ধোঁৱা হৈ আছিলে মানে, সেইফালে পাহাৰটো এতিয়া অকণমান মুকলি হৈছে আৰু লাহেকৈ। গাইছ এতিয়া দোকানৰ পৰা আহিলোঁ, বস্তু ল'লোঁ, আৰু পোৱালি মাজা এটা লৈ লৈছোঁ, আৰু ঠাণ্ডা হ'লোঁ খাই যাওঁ এতিয়া। নাইচ। খাই খতম, আৰু এতিয়া গৈ গা চা ধুই কিনি ভাত চাত খাওঁ আৰু আপোনালোকৰ যদি ভাত চাত নাই খোৱা, খাই লওঁ আৰু মজাকৈ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ। গম পাইছোঁ বাৰু এইটো ভিডিঅ' ইমান ভাল নোহোৱা, হ'লেও মানে বহুত দিন ভিডিঅ' চিডিঅ' নাই দিয়া, সেইবাবে এইটো ভিডিঅ' বনালোঁ আৰু নেক্সট ভিডিঅ' সোনকালে আহিব, ট্ৰাই কৰিম সোনকালে দিব। সেয়াই আৰু বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।